মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইংলিছ এলফাবেট পঢ়িম। A to Z মানে ইংৰাজীৰ আখৰ পঢ়িম এৰ পৰা জেডলৈ। ব'লা আৰম্ভ কৰোঁ। A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z. এতিয়া আমি আকৌ মাতিম। A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z. ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। টেক কেয়াৰ, বাই বাই।